হে গাইজ, কি খবৰ? আৰু এইবিলাক কি চিনি পাইছানে? এইবিলাক কচুৰ শিপা যে শিপাবোৰ আজি বনাম বুলি ভাবিছোঁ। কোনে কোনে খাই ভাল পায়? এইবিলাক চাফা কৰি ল'লোঁ। আদা নহৰু পিচি ল'লোঁ অলপমান। সৰু মাছৰ লগত বনাম। আৰু এইপিনে ডাঙৰ মাছো আছে। ডাঙৰ মাছেদি অলপ বেলেগ আঞ্জা বনাম মানে। কেৰাহীত উঠাই দিলোঁ। কোনে কোনে খাই ভাল পোৱা কচুৰ ঠাৰি? কি বুলি বা কয় কচু শিপাবিলাক যে গুৰৰ পৰা বাঢ়ি যায়, এইবিলাকে খাই বহুত ভাল লাগে মাছেদি বনাই খাই। আৰু লগত বিলাহীও দিলোঁ, সজাব বুলি। নধৰে এতিয়া দি দিলোঁ আৰু বনাই আছোঁ। পানী দি দিলোঁ এতিয়া। মাছখিনিও দি দিলোঁ লগতে। আঞ্জা হৈ গ'ল ৰেডি। আৰু এতিয়া ভাবিছোঁ বেলেগ এখন আঞ্জা বনাওঁ বুলি। এয়া মচন্দৰী পাত ছিঙিবলৈ আহিলোঁ। আৰু এইপিনে সেয়া মানিমুনিৰ পাতো ছিঙিলোঁ দুটামান। আৰু এইফালে নৰসিংহৰ পাত দুটামান ল'ম আৰু সেয়াই দি বনাম ডাঙৰ মাছৰ জোল। এয়া জোল ৰেডি হৈ গ'ল, ডাঙৰ মাছৰ জোল। এনেকুৱা আঞ্জাবিলাক কোনে কোনে ভাল পায় কমেণ্ট কৰি ক'বচোন। মই এইবিলাক আঞ্জা পালে আৰু বেলেগ একোৱেই নালাগে। ইমান ভাল লাগে এইবিলাক আঞ্জা খাই। আৰু এতিয়া ভাত পানী খাই ওলাই আহিলোঁ অলপ। পূজা আহিলে ন, পূজাৰ বজাৰ কৰোঁ বুলি অলপ ওলাই আহিলোঁ। বিজয়নগৰ গৈ আছোঁ। এয়া আহি পালোঁ পূজাৰ বজাৰ কৰিবলৈ। ইমান ধুনীয়া ধুনীয়া কাপোৰবিলাক মানে জোতা চেণ্ডেলবিলাকো ইমান ধুনীয়া লাগিছে। ধুনুৰ কাৰণে জোতা এযোৰ লৈ ল'লোঁ। এয়া বেটাৰ ড্ৰেছ, জোতা, পেণ্ট, চাৰ্ট, চশমা পূৰা। এযোৰ ময়ো ল'লোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আৰু বাই বাই।